কেকেটা ঘৰলৈ আহিবলৈ মানা কৰিছিলো নে নাই? আৰে উৰণি লৈহে আহিছো, ক'ত চিনি পাব? আৰু মই কেকেটা ঘৰলৈ অহা নাই নহয়, ৰাস্তাতহে আছো। ৰাস্তাটো লৈনো কিয় আহিব লাগে? আৰে তোমাক দুটা ভাল খবৰ দিবলৈ আহিছো নিজৰ বুলি। কি খবৰ? প্ৰথম কথা হ'ল ছাৰে আমাক সন্দেহ কৰা নাই। মই ডাইৰেক্ট সুধিছো ছাৰক নিজৰ বুলি। তোমাৰ মুখত পাগল তুমি এটা। হেৰিৰ ওপৰত হাত উঠাব নাপায়। ছাৰক কিয় সুধিব লাগে? এই কনফাৰ্মটো হৈ ললো বাবা। তোমাৰ মাথাটো কৰি আহিছা। দ্বিতীয় ভাল খবৰটো হ'ল মই আজি বাহন এখন আনিবলৈ গৈ আছো। কি বাহন? মুকুতা দা তুমি যোৱা যোৱা যোৱা। মুকুতা দাহে আহিছে, সুধিলে কোনে ভয় কৰে? তুমি যোৱাচোন। মই অলপ ডিঙি মুচাই মাৰিম, তুমি চাবাচোন। আহি পালেহি, তুমি যোৱা না প্লিজ। এই টপাটো ভিলেই নোলাইছে, ইয়াক আজি মই কলৈ গৈছিল? মাছ বেপাৰীটা আহিছিলে। ফাৰ্ষ্ট টাইম শুনিলো নেহাই মাছ বেপাৰী চাই।